নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি গোলাঘাটৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। যোৱাকালি গোলাঘাট আহি পালোহি মোৰ বাৰ ঘৰত। এয়া বা মোৰ, এয়া বহুত মৰমৰ বা, আৰু 5 বছৰৰ পিছত লগ পাইছোঁ আমি। ভাল লাগিলে, বহুত দিনৰ মূৰত লগ পাইছোঁ। বহুত ভাল লাগিলে। এতিয়া সোনকালে আমাৰ ঘৰলৈ যোৱাহে কথা। মা আহিছে, বৌ আহিছে, বহুত মৰম দিছে বায়ে। এয়া আজি ৰাতিপুৱা সোনকালে উঠা হ'ল, 5 বজাতে উঠা হ'ল। এতিয়া আমি আঠখেলীয়ালৈ যাবলৈ ওলাইছোঁ। তাৰপৰা দেওপানী থানলৈ যাম। তাৰপৰা আৰু ক'ত ক'ত যাওঁ আপোনালোকক ভিডিঅ'টো দেখাই গৈ থাকিম, আপোনালোকে চাই গৈ থাকিব। আৰু বাৰ ফুলনি বাৰীখন চাওকচোন, ইমান ধুনীয়া। এয়া চাওকচোন, সকলোবিলাক ফুলেই পাব ইয়াত। আৰু বায়ে অকলে থাকি ইমানখিনি যে যত্ন কৰিছে। এয়া আমি এতিয়া আঠখেলীয়া নামঘৰৰ এখন তোৰণ পাইছোঁ। তোৰণখনৰ তলেদিনি আমি গৈ আছোঁ। আমি আকৌ এখন তোৰণ পাইছোঁ। আমি নামঘৰ পাইছোঁহি চাগে। এয়া এতিয়া আমি আঠখেলীয়া আহি পালোহি। আঠখেলীয়াত এখন শৰাই আপোনাৰ 6টা মানত ভাগে আৰু এখন 11টা মানত ভাগে। আমাৰ ইমানো সময় এতিয়া হাতত নাইকিয়া, সেইবাবে আমি আকৌ দেওপানী থানলৈও যাব লাগিব। আজি এতিয়া চাকি বন্তি দি শৰাইখন লৈ আমি এতিয়া যাম। আৰু এয়া নামঘৰৰ কাষতে থকা দোকানৰ পৰা আমি শৰাই, শলিতা, চাকি, বন্তি, ফল মূল সকলোবিলাক আমি প্ৰয়োজনীয় বস্তু লৈ লৈছোঁ। আৰু যদিও আপোনালোকে হাতত শৰাইভাগ নাহে, তেনেহ'লে ইয়াতে সকলোবিলাক লাগতিয়াল সামগ্ৰী আপোনালোকে পাই যাব। এয়া আমি এতিয়া হাত ভৰি ধুই গৈছোঁ নামঘৰলৈ চাকি জ্বলাবৰ বাবে। ইয়াতে চাকি জ্বলোৱা হয়। এইভাগ নামঘৰতে চাকি বন্তি জ্বলোৱা হয় আৰু আমিও সকলোৱে ইয়াতে চাকি বন্তি জ্বলাইছোঁ। এইভাগ পুৰণা নামঘৰ হয় আৰু এতিয়া নতুনকৈ সেইভাগে ইয়াত আকৌ এভাগ বনাইছে। এয়া চাওকচোন নহয়। আমি এতিয়া আকৌ নতুন নামঘৰ ভাগলৈ সোমাই গৈছোঁ। এই নামঘৰ ভাগ স্বৰ্গদেউ গদাধৰ সিংহই স্থাপন কৰিছিলে। এয়া চাওকচোন, নামঘৰ ভাগৰ মণিকূট ভাগ ইমান সুন্দৰ লাগিছে। ইয়াতে 4 গছ বৰচাকি আছে, তাৰে এগছত মই তেল দিছোঁ। নামঘৰৰ নামাচাৰ্যজনৰ পৰা আমি আশীষ লৈছোঁ। নামঘৰৰ নামাচাৰ্যজনৰ পৰা আমি সকলোখিনি নামঘৰৰ কথা গম পালোঁ। তেওঁৰ লগত কথা পাতি আমি গম পালোঁ এই নামঘৰ ভাগ কেনেকৈ প্ৰতিষ্ঠা হৈছিলে আৰু কোনে প্ৰতিষ্ঠা কৰিছিল আৰু আঠখেলীয়া নামটো কেনেকৈ হৈছিলে, আমি সবিশেষ গম পালোঁ। নামঘৰ ভাগৰ পৰা যাবলৈ ওলালোঁ। ইয়ালৈ আহিলে সকলোৰে মনৰ কামনা পূৰণ হয় আৰু সকলো আহিব ইয়ালৈ। এয়া প্ৰসাদ ঘৰ আৰু ইয়াতে প্ৰসাদ দিয়া হয়। এতিয়া নামঘৰৰ পৰা আহি আমি বাৰ ঘৰত ব্ৰেকফাষ্ট কৰিলোঁ। এয়া বায়ে মৰম যাচিছে মোৰ দাদাক আৰু মোৰ হাজবেণ্ডক। এয়া বায়ে কাটিং কৰা ফুল মোক দিছে ঘৰত লগাবৰ বাবে। মই ঘৰত গৈ ৰুম আৰু ফুল লগাই মই খুব ভাল পাওঁ। এতিয়া থাকা আৰু বাই বাই। ভাল লাগিছে দিয়া লগ পাই। আকৌ সোনকালে লগ পাম দিয়া। এতিয়া আমি দেওপানী মন্দিৰলৈ গৈ আছোঁ। ৰাস্তাত কিনকিনীয়া বৰষুণ, বৰ ভাল লাগিছে। এয়া আমি এঘণ্টামানৰ পাছত দেওপানী আহি পালোহি আৰু এয়া কাষতে লাগি থকা দোকানসমূহ। এয়া চাওকচোন, শ্ৰী শ্ৰী দেওপানী দুৰ্গা মন্দিৰৰ তোৰণখন। এয়া দীপঘৰ হয়, ইয়াতে চাকি বন্তি জ্বলোৱা হয়। ইয়াতে কমিটিয়ে ধুনীয়াকৈ চাকি বন্তি জ্বলাবৰ কাৰণে সুব্যৱস্থা কৰি দিয়া গৈছে। এয়া আমি সকলোৱে ইয়াত চাকি বন্তি জ্বলালোঁ আৰু দেওবাৰটো মাৰ দিন বুলি কোৱা হয় আৰু বহুত জাগৃত মন্দিৰ হয়। এয়া আমি যোৱা বছৰে ৰঙা ফিটা বান্ধিছিলোঁ মনৰ কামনা পূৰণ হ'বৰ বাবে আৰু মনৰ কামনা পূৰণ হোৱাত এয়া খুলিছোঁ। আমি ইয়াতে প্ৰতিটো বছৰে আহিবলৈ চেষ্টা কৰোঁ আৰু এতিয়াও আমি ইয়াৰ মনৰ কামনা পূৰণ হ'বৰ বাবে ফিটা বান্ধিছোঁ আৰু ইয়াতে বহুত দূৰ দূৰণিৰ পৰা যাত্ৰী আহে মনৰ কামনা পূৰণ হ'বৰ বাবে। এয়া মোৰ হাজবেণ্ডেও ফিটা বান্ধিছে তেওঁ মনৰ কামনা পূৰণ হ'বৰ বাবে আৰু ভগৱানে মংগল কৰক তেওঁকো। ইয়ালৈ পাৰিলে আপোনালোকো আহিব, আপোনালোকৰো মনৰ কামনা পূৰণ হ'ব। এয়া মোৰ মায়েও ফিটা বান্ধিছে তেওঁৰো মনৰ কামনা পূৰণ হ'বৰ বাবে।
এয়া বৈও ৰঙা ফিটা বান্ধিছে তেওঁ মনৰ আশা পূৰণ হ'বৰ বাবে আৰু ইয়াত সকলো ভক্তই ইয়াত ৰঙা ফিটা বান্ধে সকলোৰে মনৰ কামনা পূৰণ হ'বৰ বাবে। আজি অলপ বৰষুণো পৰি আছে তথাপিও ভক্তৰ আগমন ঘটিছে আৰু চাওকচোন পৰিৱেশটো ইমান সুন্দৰ লাগিছে। বহুত মহত্ব আছে এই মন্দিৰ ভাগৰ আৰু আপোনালোকো চেষ্টা কৰিব যিমান পাৰে আহিবৰ কাৰণে। এয়া চাওকচোন আমি এতিয়া মন্দিৰৰ পৰা ওলাই পেলাই নামবৰ হাবি পালোঁ। এই নামবৰ হাবিৰ ৰাস্তাটো চাওকচোন কিমান ভয়াৱহ, সকলো জংঘলে আৱৰি আছে আৰু এনেকৈ আমি এতিয়া 18 কিলোমিটাৰ যাব লাগিব। নামবৰ হাবিখনত বনৰীয়া হাতীৰ বাবে বিখ্যাত আৰু কেতিয়াবা তেওঁলোকে বাট আগচি ধৰে আৰু আপোনালোকো যদি কেতিয়াবা আহিম বুলি ভাবে অকণমান সাৱধানেৰে আহিব। আমি এতিয়া নুমলীগড় ধাবা পালোহি আৰু ভাবিলোঁ কি ইয়াতে কিবা এটা খাই লওঁ বুলি। আমি ৰাতিপুৱাৰ পৰা একো খোৱা হোৱা নাছিল বাবে ভাতৰে অৰ্ডাৰটো দিয়া হৈছে আৰু আমাৰ টিকলিজনীৰো খুব ভোক লাগি আছিলে। এয়া আমি এতিয়া আহি কাজিৰঙাৰ মাজতে থকা বুঢ়ী আই মন্দিৰত সোমালোহি। এয়া চাওকচোন কাজিৰঙাৰ মাজত নেৰানেপেৰা বৰষুণৰ ফলত জীৱ জন্তুবিলাকৰ অকণমান চাগে অসুবিধাই হৈছে। এয়া চাওকচোন বুঢ়া পাহাৰত লাগি থকা ডাৱৰখিনি নিচে ওচৰতে থকা যেন লাগিছে। এয়া আমি এতিয়া আহি নতুন কলীয়া ভোমোৰাৰ দলং পালোহি। চাওকচোন ইয়াৰ পৰিৱেশটো ইমান ধুনীয়া লাগিছে। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে মোক নিশ্চয় জনাবলৈ নাপাহৰিব। আজিলৈ বাই বাই।